শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। এয়া ৰাতিপুৱাৰ দৃশ্য, ডাৱৰীয়া হৈছে বতৰটো আৰু মই গৈ আছোঁ কৰ্মস্থানলৈ আৰু এখন ASTC বাছত উঠি গৈ আছোঁ। গতিকে ওপৰৰ পৰাই ভিডিঅ'টো কৰিছোঁ আৰু যেতিয়া আমি ইমান ওখত থকা নিচিনা লাগে, যেতিয়া সৰু সৰু গাড়ীবিলাক বা মটৰচাইকেল হওক, চাইকেল যিসকল অহা যোৱা কৰে, এই যেতিয়া গাড়ীবিলাক এনেকৈ ক্ৰছ কৰা হয়, তেতিয়া এই একেবাৰে কাষৰ ফালে যদি যোৱা হয়, এই ডাঙৰ ডাঙৰ গাড়ী চলোৱা চালকসকলে একেবাৰে কাষত তেওঁলোকে নেদেখে, যিটো তেওঁ বহুত ওপৰত বহি থাকে। গতিকে আমি যেতিয়া ডাঙৰ ডাঙৰ গাড়ীবিলাক দেখোঁ বা পাৰ হ'ব লগা হয়, আমি নিজেই জানি বুজি অকণমান বেছি ছাইড হৈ দিয়াটো ভাল, অকণমান আঁতৰি দিয়াটো ভাল আমাৰ নিজৰ কাৰণে। মই সেইখিনি অনুভৱ কৰিছোঁ এই বাছখনত উঠি দেখিবলৈ পাইছোঁ আৰু তেনেকুৱা সমস্যা হয় নেকি তেওঁলোকৰ চালকসকলৰ। আৰু সেয়া ভগৱানে সেইখিনি তেওঁলোকক শক্তি দিছে আৰু এনেকৈ পেচেঞ্জাৰসকলক এফালৰ পৰা আনফাললৈ অনা নিয়া কৰাৰ ক্ষেত্ৰত তেওঁলোকক সেইখিনি ভগৱানে শক্তি দি থাকিব ভৱিষ্যতলৈকে, কোনো হানি বিঘিনি নোহোৱাকৈ তেনেকৈ লৈ গৈ থাকিব আৰু আমাক সুবিধা কৰিব বুলি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। কাৰো হানি বিঘিনি নহওক, এয়া শক্তি দিয়ক সেই সকলো চালকসকললৈ। যেতিয়া আমি ৰাস্তালৈ গাড়ী এখন লৈ আহোঁ বা চাইকেল বা মটৰচাইকেল স্কুটিয়ে হওক, আমি নিজৰ লগতে আনৰ কথাও চিন্তা কৰিব লাগে। আৰু এয়া মই পাইছোঁহি বাইপাছ ৰাস্তাৰ চাৰিআলি। এতিয়া মই আহি আছোঁ যিহেতু তালাপৰৰ ফালৰ পৰা, এতিয়া মই যাম বাওঁ ছাইডে, একেবাৰে বাওঁ ছাইডে ওলাই যাম কাকপথাৰলৈ বুলি। আৰু যেতিয়া কাকপথাৰৰ ফালৰ পৰা এখন গাড়ী আহিব, তেওঁ কিন্তু মই যিটো ফালে ওলাম সেইটো ৰাস্তাৰে সোমাব নোৱাৰিব। তেওঁৰ কাৰণে এটা বেলেগ এটা পাৰ্ট দিয়া আছে। ইয়াত 4টা পাৰ্ট আছে, এডাল ডিভাইডাৰ আছে এটা, তাৰপিছত তাত 4টা পাৰ্ট আছে আৰু এই বাওঁ ছাইডৰ পৰা 3 নম্বৰ পাৰ্টৰ ফালেহে তেওঁ সোমাব লাগে। আৰু মোৰ ক্ষেত্ৰত তেনেকুৱা এটা হ'ল ঘটনা, যেতিয়া মই আহি আছিলোঁ, মুঠতে এতিয়া যাম আৰু কাকপথাৰলৈ, তেতিয়া হঠাৎ এখন ভেন আহি একদম স্পীডে আহি মোৰ কাষৰ ফালে লৈ গৈছে। এতিয়া মই পূৰা অকৰা লাগিলোঁ, কি হ'বলৈ গৈ আছে। তাৰপৰা তেওঁ যেতিয়া পাৰ হৈ গৈছে, পূৰা মোক ৰঙা চকুৰে চাইছে, পূৰা কেলেনো আহিব লাগে, অলপ থাকিলে ন, অকণমানৰ কাৰণে বাচি গৈছোঁ ন। তেতিয়া মোক পূৰা ৰঙা চকুৰে চাইছে যেন মই ঘটনাটো ঘটাবলৈ গৈছিলোঁ। তেতিয়া মই অকণমান ৰখিলোঁ, কি হ'বলৈ গৈ আছে, মই ভুল কৰিলোঁ নেকি? নহয়। তেতিয়া ভাবিলোঁ, কথা কিন্তু বৰ ডাঙৰ কথা, এইটো ৰাস্তাটো মোৰ ৰাস্তা বা মোৰ এইখিনি মই যিফালে আহিব লাগে সেইটো ৰাস্তা মই যাব লাগে, তেওঁ কি কাৰণে সোমাব লগা হ'ল? গতিকে অকণমান ভুলৰ কাৰণে এটা ডাঙৰ ঘটনাৰ পৰা বাচি গ'লোঁ। অকণমান চাগে ভগৱানৰ কৃপা দৃষ্টি আছিলে। গতিকে যিসকল গাড়ী মটৰ চলাই থাকে, কেৱল মই বুলিয়েই নহয়, সকলোৰে কথা কৈছোঁ, বা ময়ো বহুত শিকিব লগা থাকে বাৰু, জানিছোঁ বুলি মই কোৱাও নাই, বহুত হয়তো নাজানিতে ভুল কৰিব পাৰোঁ ভৱিষ্যতে। গতিকে সেইখিনি শক্তি দিয়ক যিসকলে গাড়ী মটৰ চলায় বা মটৰচাইকেল চলায়, চাইকেল চলাই ওলাই আহে ৰাস্তালৈ। জনবহুল এখন ঠাইত ৰাস্তা পদূলি আমি নিজকে বহুত সাৱধানতাৰ অহা যোৱা কৰিব লাগে, সেইখিনি অনুভৱ কৰিব লাগে। আৰু কোনটো ৰাস্তাৰে সোমাম, কোনটো ৰাস্তাৰে ওলাব লাগিব, সেইখিনি কথা আমি জনাটো খুবেই প্ৰয়োজন। কাৰণ আজিকালি বাইপাছ ৰাস্তা হৈ গৈছে, প্ৰতিখন ঠাইতে হৈছে। গতিকে চমু ৰাস্তা, খুব ফিৰফিৰীয়া ৰাস্তা, মানুহে অহা যোৱা কৰিবলৈ ভাল পায়। প্ৰায় চাৰিআলি থাকে, চাৰিআলিবিলাকত আমি কোনটো ছাইডে সোমাব লাগিব, কোনটো ছাইডে ওলাব লাগিব, বা পথচাৰীসকলেও কোনফালে খোজকাঢ়িব লাগিব, সেইখিনি কথা কিন্তু জনাটো খুবেই প্ৰয়োজন বুলি ভাবোঁ। আৰু যিসকলে সেইখিনি কথা নাজানে আৰু সেই কথাখিনি অন্ততঃ বুজি লৈহে গাড়ীখন চলাব লাগে বুলি ভাবোঁ। কাৰণ জীৱনবোৰ আমি এবাৰহে পাওঁ। আমাৰ জীৱনবিলাকত কেৱল আমি জীয়াই নাথাকোঁ, আমাৰ লগত সকলোৱে জীয়াই থাকে, আমাৰ সন্তান, আমাৰ মা দেউতা, গোটেই ঘৰৰ পৰিয়ালবিলাক। আমি বাৰু 1 ছেকেণ্ডৰ কাৰণে মৃত্যু হৈ গ'লোঁ, আমাৰ কোনো তেতিয়া ক'ব লগা নাথাকে, কিন্তু আমাৰ ঘৰখনে সেইটো ভুক্তভোগী হ'ল, তেওঁলোক নিথৰুৱা হৈ যাব। গতিকে আমি সকলো সামাজিক প্ৰাণী, সকলোৱে সমাজৰ লগত জড়িত হৈ আছোঁ, সম্পৰ্ক হৈ আছে, আমাৰ সম্পৰ্কবিলাকত কোনোবা নহয় কোনোবা জড়িত হৈ আছে। গতিকে যাতে কাৰো এনেকুৱা অকালতে কিবা নহওক, সেইখিনি নকৰক ভগৱানে। গতিকে আমি যিসকলে গাড়ী মটৰ চলাই থাকোঁ বা স্কুটি চলাই থাকোঁ,
খুবেই দৰকাৰ সেইখিনি কথা জনাটো আজিকালি বহুত বেছি গাড়ী মটৰৰ ভিৰ আৰু ওলাই গ'লেই সেইখিনি কথা আমি অনুভৱ কৰিব লাগে অলপ লাগিলে আনৰে সুবিধা হওক নিজৰ অসুবিধা হওক সেইখিনি অলপ ৰৈ দিয়াটো বা অলপ ধীৰে ধীৰে মানে চাই চিতি চলোৱাটো খুবেই প্ৰয়োজন বুলি ভাবোঁ আৰু যদি মোৰ কথাখিনি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব কাৰণ ভিডিঅ'টো বেলেগ হৈছে আৰু কথা